তো হে গাইছ ওয়েলকাম টু মাই নিউ ব্লগ। তো আজি গৈছোঁ মই ভিডিঅ' বনাবা। তো মানে বহুত চাইলেণ্ট জেগা না, তো চাইলেণ্ট জেগাত সৰু সৰুকৈ কথা ক'ব লাগে। তো সেইকাৰণে মই সৰু সৰুকৈ কথা কৈছোঁ আৰু আপোনালোকে নদীৰ পানী চাব পাৰে ইজি। আৰু তেতিয়া শ্বুটিং কৰিম আমি নদীৰ পানীটো চাওক গাইছ। তাৰমানে নদীৰ পানী বাঢ়ি থাকে কমি থাকে, তো পানী সোমাই আছে আপোনালোকে চাব পাৰে। আপোনালোকে ভালকৈ দেখি দিয়ক, এতিয়া পানী সোমাই আছে আৰু পূৰা পানী বাঢ়িছে। তো আপোনালোকে এনেকুৱা আপডেট দি থাকিম, এইটো পাগল নদী আমাৰ আৰু বহুত জেগাত বানপানী হৈ আছে। আমাৰ এইফালে বাৰু হোৱা নাই ইমান ডাঙৰ বানপানী। তো আজি সেনেটি জেগাত আছোঁ আমি, জেগাখিনি আপোনালোক ভালকৈ দেখি দিয়ক একবাৰ। সদায় এটা ৰাস্তা আছে, আমি সদায় চিধা যাওঁৱে হয় আৰু আছে। তো গাইছ লোকেশ্যন চেঞ্জ, আগত যাম এতিয়া, আগত এই সেনেটি জেগাত। তো এতিয়া আমি তাকে যাইছোঁ আৰু আপোনালোকৰ পানী চাব পাৰে কিন্তু সোমাই আছে। সেনেটি জেগাত পানী কিন্তু সোমাই আছে চাওক, এই ধাৰ চাওক গাইছ আপোনালোকে, এই ধাৰ পূৰা ধাৰ পৰি আছে, পানী সোমাই আছে। মোবাইল জ্বলতে নেকি? চাওক পূৰা পানী সোমাইছে। দেখছি না ফুল পানী বাঢ়ি আহিছে, পূৰা পানী বাঢ়ি আহিছে। এই ধাৰ চাওক পানীৰ। তো আমাৰ লোকেশ্যনটো এতিয়া চাইছোঁ, কোন জেগাত ভিডিঅ' বনালে ভাল হ'ব। অলপ আজি ৰ'দটো কম আছে। তো গাইছ প্ৰায় শ্বুটিং হৈ গ'ল আৰু মই এটা শ্বৰ্ট ভিডিঅ' এটা মানে শ্বুট কৰিলোঁ, টাইম লেপছৰ শ্বৰ্ট ভিডিঅ'। তো কেনেকুৱা এনেকৈ পানী বাঢ়ি আছে টাইম লেপছটো আপোনালোকে চাব পাৰে। মোৰ এইটো চেনেলতে শ্বৰ্ট ভিডিঅ'টো দি দিম মই, আপোনালোকে শ্বৰ্ট ভিডিঅ' চাই ল'ব পাৰে কেনে নেক্সট লেভেলত পানী বাঢ়ি আছে। তো আমাৰ ইয়াতে শ্বুটিং হৈ গ'ল এতিয়া বৰ্তমান, আৰু প্লেচ কিন্তু চাওক না আপোনালোকে গাইছ, কি বম নাজাৰা। অলপ বতাহ আহিছে, মানে বিউটিফুল নাজাৰা হয়, বিউটিফুল। আৰু গাইছ এই নদীৰ কাষত গৰু দিয়া আহিছিল না, তো এই মানুহখন চাওক গৰু নিব পূৰা উঠছে পানী পাৰাৰ কাৰণে। এইগিলা গৰু কাণত, নদীৰ কাণত দিয়া আহিছে না। তো এতিয়া আমি যাম অলপ বেলেগ জেগাত যাম। এতিয়া আমি যাম আদি নামান ৰাস্তা এটা আছে, মানে আমি মানে যদি ৰাস্তাৰ পৰা সদি যাওঁ তাৰমানে অলপমান ৰাস্তা আছে সদি, আমি সদি যাম চিধাই। আৰু গাইছ অদি চিধাই ওলাই কেপা এইফালে খাদান, ট্ৰেক্টৰ খাদান গাইছ এইগিলা। তো এইগিলা বহুত পানী ভৰ্তি হৈছে চাব পাৰে। তো এই আগত অলপ পানী আছে, তাতে আমি গা ধুব যাব খুজিছিলোঁ হয়নে, আবি গা ধুব। তো গাইছ আহিম গা ধুব। আপোনালোকে এইটো ভিডিঅ'ত 5টা লাইক কমপ্লিট কৰক, বেছি কৰা 5টা লাইক, মানে গা ধুৱাৰ বহুত ইচ্ছা যাইছে তাতে গা ধুব। তো অদি চিধাই আমি ঘৰত যাওঁ। তো ব্লগটো সেনেকৈ এণ্ড কৰোঁ। যদি ভিডিঅ' যাব পাৰে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল ভিডিঅ' আহিব চেষ্টা কৰিছোঁ আনিবা মানে। বাই বাই, আজিৰ কাৰণে এইখিনি আছিল দিয়ক।